गोरेश्वर नगर आफादनि महरै सायख'जानायाव आं दिनै 22 जुन 2021 आव अहम गसाइनि मुङाव समायखिरा लानानै बुङोदि आं आयेन खान्थिजों सुजुजानाय भारतनि संबिधाननि फारसे फोथायनाय आरो गनायनाय लाखिगोन आरो आंनो होनाय बिबानखौ जेबो दागो गैयाजासे जोथोन मावफुंलांगोन। मैं खूबे आनंद जेहेतु आमार बहुदिन आशा आছিলে गरेश्वर समष्टिक मैं 10 चনৰ পৰা 5 চনলৈ एमएलए হৈ থাকোঁতে এই মানে गरेश्वर टाउन कमिटी বনোৱাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিছিলোঁ। এই হিচাপে এই সুযোগটো মই যোৱাবাৰ পোৱা নাছিলোঁ। এইবাৰ যেহেতু মই সুযোগ এটা পাইছোঁ মানে ইউপিপিএল দলৰ পৰা আৰু আমাৰ যেটো বিজেপি সমৰ্থিত দলৰ পৰা এটা সুযোগ এটা পাইছোঁ হিচাপে আমাৰ গড়েশ্বৰত যিখিনি এৰিয়া 8টা ৱাৰ্ডত যি অভাৱ অভিযোগ আছে এইখিনি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ষ্টেট চৰকাৰৰ পৰা আৰু আমাৰ বিটিচি ৰিজনত যিখিনি ফাণ্ড পজিশ্যন এইখিনি আমি আদায় কৰাৰ কাৰণে মই নিজে পদক্ষেপ ল'ম। যিটো অনুষ্ঠান যিটো আছে আমাৰ হেল্থ চেণ্টাৰ আছে তাৰে শিক্ষা অনুষ্ঠান বিহু অফিচ আছে ইৰিগেশ্যন মানে আমাৰ ডিভিজন অফিচ আছে এনেকৈ চাৰ্কেল অফিচটো আছে যেহেতু যিখিনি অনুষ্ঠান লাগে ইয়াত আমি মানে বিশেষভাৱে লাগিম আৰু এইখিনি দুজন যেটো আমাৰ উপ পৌৰপতি আৰু এজন ৱাৰ্ড কমিশ্যনাৰ তেখেতসকল দুজনো কিয় নাহিল আমি ইনভাইট কৰিছিলোঁ আমাৰ ফালৰ পৰা কিন্তু কিবা বিজেতি ঘটিব পাৰে এটা মই এতিয়ালৈকে বৰ্তমান কোনো ডকুমেণ্টছ পোৱা নাই হিচাপে মই এতিয়া একো ক'ব নোৱাৰোঁ। বৰ্তমানলৈ মই পোৱা নাই যেহেতু পোৱা নাই হিচাপে মই বৰ্তমান একো ক'ব নোৱাৰোঁ। আমি আজিৰ পৰা এসপ্তাহ আগতে আপোনালোকক গড়েশ্বৰ টাউন পৰিবহণ কৰিব আহিছিলোঁ আৰু তেতিয়া এই অঞ্চলৰ ৰাইজৰ এটা ডিমাণ্ড আছিল যে অতি সোনকালে আমাৰ টাউন কমিটিটো গঠন হ'ব লাগে। সেই মৰ্মে অতি শীঘ্ৰে এসপ্তাহ 8 দিনৰ ভিতৰত আজি টাউন কমিটিটো গঠন হ'ল আৰু মই আশাবাদী এই টাউন কমিটিৰ জৰিয়তে যিখিনি আমাৰ আধৰুৱা কাম যিখিনি কৰণীয় আছে গোটেইখিনি আমাৰ তেওঁলোকে চোৱা চিতা কৰিব আৰু আমাৰ গড়েশ্বৰ টাউনটো এটা সুন্দৰ টাউনলৈ পৰিণত হ'ব। একো তেনেকুৱা ভিতৰৰ মনোমালিনীৰ কথা নাই। খালি ভাইচ চেয়াৰমেন নহয় আৰু এজন ৱাৰ্ড কমিশ্যনাৰো শপত গ্ৰহণ কৰা নাই। তেওঁলোকে কি অসুবিধা আছে সেইটো মই গম পোৱা নাই, কিয় আজি উপস্থিত হোৱা নাই মই নাজানো। তো তাতে ভিতৰত একো এনেকুৱা থকা বুলি আমি অনুভৱ নকৰোঁ। তো যেতিয়া তেওঁলোকে আকৌ উপস্থিত হ'ব হয়তো পিছলৈ আমাৰ এজন ৱাৰ্ড কমিশ্যনাৰ আৰু ভাইচ চেয়াৰমেনৰ শপত গ্ৰহণ হ'ব। বিজেপি ইউ পি পেলাই তেনেকুৱা একো সংঘাতৰ কথাই নাহে। যেহেতু আমি যিমানকেইটা টাউন কমিটি অলৰেডি বনালোঁ গোটেইকেইটা টাউন কমিটিত আমাৰ সুন্দৰকৈ শপত গ্ৰহণ হৈছে। ইউ পি পি এলৰ চেয়াৰমেন আছে, ক'ৰবাত ভাইচ চেয়াৰমেন আমাৰ বিজেপিৰ আছে, আমাৰ ৱাৰ্ড কমিশ্যনাৰ আছে, ইউ পি পি এলৰ ৱাৰ্ড কমিশ্যনাৰ আছে আৰু সেই তেওঁলোকে ধুনীয়াকৈ কাম কাজ আগবঢ়াই লৈ গৈ আছে। আৰু বি টি এডতো আমি বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰজোঁট চৰকাৰে খুব ধুনীয়াকৈ কাম কাজ আগবঢ়াই লৈ যাই আছে। ইয়াতে সংঘাতৰ একো প্ৰশ্ন নাই। এইটো কোনটো পেপাৰত খবৰ ওলাইছে কোনটো নিউজত খবৰ দিছে সেইটো মই নাজানো, মই গম পোৱা নাই আৰু খবৰ ওলোৱা বুলি তেনেকুৱা আমি নাজানো। হয়তো এইটো ভিতৰৰ কথা কিবা কিবি এনেকুৱা আছে কিন্তু তেনেকুৱা আমাৰ বিজেপিত তেনেকুৱা নাথাকে। বিজেপিত আমাৰ নেতৃবৃন্দই যিটো দায়িত্ব দিয়ে যিটো আমাৰ আদেশ দিয়ে সেই মৰ্মে সকলো কাৰ্যকৰ্তাসকলে আমাৰ কাম কৰি যায়। নিশ্চয়কৈ আমাৰ যিখিনি SOPD বাজেট থাকে বা আমাৰ 15 ফাইনেন্স বা ষ্টেট আমাৰ যিমানখিনি আমাৰ আঁচনি থাকে তাৰ পৰা আমাৰ যিমান পইচাখিনি আহে তেনেকৈ পপুলেশ্যন ৱাইজ আৰু গড়েশ্বৰ এটা মাত্ৰ নহয়, ইতিমধ্যে আমাৰ মুছলপুৰো ঘোষণা হ'ল। মুছলপুৰৰ শপত গ্ৰহণ হ'ব কেইদিনমান পিছত আৰু তামোলপুৰো অতি সোনকালে ঘোষণা হ'ব। তো মই ভাবোঁ প্ৰত্যেকটা চহৰৰে মোৰ দায়িত্ব আছে। ওদালগুৰিৰ পৰা লৈ একেবাৰে কাজলগাঁও লৈ আপোনাৰ কোকৰাঝাৰ চিৰাং গোটেইকেইটা জিলাৰে আমাৰ চহৰখিনি আমি আগবঢ়াই লৈ যাব লাগে। সেইখিনি আমাৰ দায়িত্ব আৰু সেইখিনি আমি কৰ্তব্য আমি কৰিম। গড়েশ্বৰ টাউন মডেল টাউন বুলি নহয়, আমাৰ সকলোকেইটা টাউনত কেইটামান পদক্ষেপ আমাৰ BTC তৰফৰ পৰা লোৱা হৈছে যে আমাৰ
মাল্টিপাৰ্পাছ বিল্ডিং 7 বিঘাৰ পৰা 15 বিঘা মাটিত মাল্টিপাৰ্পাছ বিল্ডিং এটা হ'ব। তো সেইকেইটা গোটেইকেইটা টাউনতে হ'ব, মডেল টাউন বুলি নহয়। আৰু আমাৰ যিখিনি ড্ৰেইনেজৰ প্ৰব্লেম, মেইনলি মাল্টি ষ্টৰী বিল্ডিং আৰু ড্ৰেইনেজৰ প্ৰব্লেমখিনি আমি ইতিমধ্যে আমি ছল্ভ কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ। তো এইখিনি হ'লে আমাৰ বহুখিনি সকাহ পোৱাৰ পৰ্যায়ক্ৰমে বেলেগ অসুবিধা যিবিলাক থাকে সেইখিনি আমি আগবঢ়াই লৈ যাম।